দাউৰাও দেখৰে নাৰ্জাৰী নামটো অলপমান কনফিউজ লাগে শুনিলে কিবা দাউৰাও দাউছে নিচিনাহে শুনা পাওঁ মই মাজতে দাউৰাও দাউছে নেকি সৰি নহয় দাউৰাও দেখৰেপ তো দাউৰাও দেখৰেপ নাৰ্জাৰী आदैये सोर देरहागोन आं बुङो आं देरहागोन आंनि लोगोआ बुङो आंनि लोगोआ देरहागोन नाथाय गेजेराव थुब्ला गावस्रानानै गुबुना ब्लड नामा ओरैनोबाबो 10 बोसोर गुबुना सालायगासिनो दंमोन दा जुदि नब कुमार सरनिया बा गुबुना जुदि इलेक्शन गेलेनानै देरहालाङोब्ला बर'फोरा खिगुबावगोन नामा दा बेनि सायावनो गोबां सावरायनाय जागासिनो दङ मोननैबो पार्टिया बुङो जों देरहागोन आरो जेनखांनायनि उनाव मा जायो जोंसो बांसिन भट मोनदों जोंसो देरहादों बायदि बायदि बाथ्रा बुङो नाथाय खिला जाबाय नै दा बे खिलानाया बोरै बिबो बुङो जों देरहादोंमोन जों बांसिन भट मोनदों बिबो बुङो जोंबो भट मोनदों बांसिन भट मोनदों नाथाय सोर देराखो मालाय देराबाय खिला लांबाय मोननैखौबो दा गावजों गाव नांलायबाय था ओइ नोंसिनिसाय जोंनासो बांसिन मोनदों दा बिदिनो जागासिनो दङ आरो जालांबाय थागोन बीपीएफ हान्जानिफ्राय पृथ्वी नारायण देव मेसखौ एमपि बिजाथि महरै फोसावनायनि उनाव माखासे बाथ्रा बुंनायखौ जोङो ससियेल मिडियानि गेजेराव नुनो मोननाय जादोंमोन दा बेनि सायाव पृथ्वी नारायण देव मेसआ माखासे बाथ्रा बुंफिनदों बा फिनजाथाय होफिनदों जोवाखालि दाउराव देखरेब नार्जारी नामটো অলপমান কনফিউজ লাগে শুনিলে কিবা দাউৰাও দাউছে নিচিনাহে শুনা পাওঁ মই মাজতে দাউৰাও দাউছে নেকি সৰি নহয় দাউৰাও দেখৰেব তো দাউৰাও দেখৰেব নাৰ্জাৰী আदैये কি কৰিছে কালি কৈছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ কিবা কিবি হেন টেন আৰে ভাই দাউৰাও দাউছে আदै সৰি নামটো মই ক্ষমা কৰিছো নামটো মোৰ ভুল হৈছে দাউৰাও দেখৰেব নাৰ্জাৰী দাউৰাও দাউছে নহয় এই দাউৰাও দেখৰেব নাৰ্জাৰীয়ে নিজৰ কাহিনীবিলাক পাহৰি গ'ল নেকি যে 2015 চনৰ যেতিয়া তেওঁ বড়োলেণ্ড ইউনিভাৰ্চিটি বড়ো থুনলাই চান 16 নৱেম্বৰ 2015 বড়ো থুনলাই চানত কি কৰিলে তেৱেটো নিজে বড়োলেণ্ড ইউনিভাৰ্চিটিত আহি পুৰা বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰৰ লগত দাউৰাও দেখৰেব নাৰ্জাৰী জনজাতি সুৰক্ষা মঞ্চ তাৰ পিছত বিভিন্ন ইন্টেলেকচুৱেল বিলাকে তেওঁলোকেইটো ঘোষণা কৰিলে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ বড়োনী ৰাজকুংগুৰ বড়ো ৰাজা ফলেৰনি সুবুং মই থৰি কৈছিলো ভাই মোক ৰাজকুমাৰ বনাও বুলি মইতো কোৱা নাই আৰু মই জানো আসলে আপোনালোকে নাজানে দাউৰাও দেখৰেব নাৰ্জাৰীৰ মানে কি কওঁ এজন গুমৈ আছে মই নামটো নকওঁ সেই গুমৈটো বেচেৰা মানে কেণ্ডিডেট পাব পাৰে নাপাব পাৰেতো এইটো টেনচনত দাউৰাও দেখৰেবৰ মানে অলপমান এলাৰ্জি হৈছে আসল কথাটো মই কৈছো আৰু দাউৰাও দেখৰেব নাৰ্জাৰীয়ে দেখোন মোক নিজে কোলাত লৈ দাঙি একদম জয় বড়ো ৰাজকুংগুৰনি জয় বুলি কোনে কৈছিল सोर बुंदों बेखौ जे जय बर' राजखुंगुरनि जय दावराव देखरेब आदै আছে बेखौ बुंदों तो दावराव देखरेब आदैक মই এটা কথা কৈছো 2015 কি কৰিল 2016 চনত আপোনালোকে ৰামফল উইলত কি প্ৰগ্ৰাম কৰিলে 2017 চনত কি প্ৰগ্ৰাম কৰিলে সংকোচ জাৰিমিৰাৰী খেৰাই এই জাৰিমিৰাৰী যেটো খেৰাই সংকোচ হিষ্টৰিকেল বাথৌ খেৰাই হেতু কোনে কৰিলে 2016 চনৰ জানুৱাৰীত কোনে কৰিলে 2017 চনত তাতে দাউৰাও দেখৰেব আছিল না নাই যদি আছিল তালে তেতিয়া পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ আৰু দাউৰাও দেখৰেব কি কাৰণে একলগে আছিল তাৰ উত্তৰটো দাউৰাও দেখৰেব নাৰ্জাৰীয়ে এনসাৰটো দিলে মই ভাল পাম আৰু দম আছে যদি দাউৰাও দেখৰেব ডাঙৰীয়াক মই চ্যালেঞ্জ কৰিছো দম দङब्ला दावराव देखरेब आदैखौ आं চ্যালেঞ্জ खालामदों दिनै जे दम আছে যদি नों आंना बिषयै बा आंना हेंथायै गुवाहाटी हाइकोर्टआव চ্যালেঞ্জ खालाम बा सुप्रीम कोर्टआव চ্যালেঞ্জ खालाम आंबो नायगोन बेखौ मयो साइलम किमान किसका कितना है दम ओपन स्टाइলত কৈছো লিডাৰৰ স্টাইলত মই আজি ভাষণ দিয়া নাই কাৰ কিমান দম আছে চাইলম ওপেন চ্যালেঞ্জ টু দাউৰাও দেখৰেব নাৰ্জাৰী আই ডোন্ট কেয়াৰ থ্যাংক ইউ বিপিএফ ৰাজনৈতিক দলৰ পৰা কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তিনিজন ব্যক্তিৰ নাম কেণ্ডিডেট লিষ্টত পেনেলত পাবলিশ কৰিছে সেই তিনিজন ব্যক্তি হল নাম্বাৰ 1 প্ৰমিলা ৰাণী ব্ৰহ্ম নাম্বাৰ 2 হল খাম্পা বৰগেৰী ডাঙৰীয়া নাম্বাৰ 3 হল মই অৰ্থাৎ ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ এতিয়া কথাটো হৈছে বিপিএফ দলে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছক পেনেলত কিয় দিছে খাম্পা বৰগেৰী ডাঙৰীয়াক কিয় দিছে প্ৰমিলা ৰাণী ব্ৰহ্ম ডাঙৰীয়নিক কিয় দিছে এইটো বিপিএফ দলৰ নিজৰ কথা পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছ খেলিলে কি হ'ব খাম্পা বৰগেৰী ডাঙৰীয়া খেলিলে হাৰিবনে জিকিব এইটো বিপিএফ দলে বিচাৰ কৰিব ইয়াতে ইউপিপিএল দলৰটো ক'বলগীয়া একো কথা নাই আজি বিপিএফ দলে পেনেল লিষ্টত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ নাম দিয়াতে যে ইউপিপিএল দলৰ মাজত হৈ হাল্লা চলিছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱে যদি ইলেকশন খেলে তেতিয়াহলে হাৰিব কোকৰাঝাৰ লোকসভাত বিপিএফে আৰে ভাই কোকৰাঝাৰ লোকসভা সমষ্টিত যদি 2024 চনৰ ইলেকশনত বিপিএফ দলে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছক ইলেকশন খেলাই যদি হাৰে ইউপিপিএলৰ তো ভালে হ'ব ইউপিপিএলৰ তো কেণ্ডিডেট জিকি যাব
তেওঁলোকেতো ভাল পাব লাগে যে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে BPF দলৰ পৰা যদি কোকৰাঝাৰ লোকসভা সমষ্টিত ইলেকশ্যন কণ্টেষ্ট কৰে তেতিয়াহ'লে পৃথ্বীৰাজ নাৰায়ণ দেৱমেছ হাৰিব, BPF হাৰিব আৰু UPPL জিকি যাব। এইটো যদি হয় তেতিয়াহ'লে UPPLৰ কাৰণে ভালে। কিন্তু UPPL দলৰ ইমান কিয় মাথাৰ মানে টেনশ্যন হৈছে, ইমান কিয় মানে আবুল তাবুল বকি আছে UPPL দলে যে BPF-এ ইয়াক কিয় পেনেল লিষ্টত দিলে, তাক কিয় পেনেল লিষ্টত দিলে। তাৰ মানে UPPL দলে BPF-ৰ যি পেনেল লিষ্টত পৃথ্বীৰাজ নাৰায়ণ দেৱমেছৰ নাম আছে সেইটোক দেখি কি UPPL দলে ভয় খাইছে নেকি? যদি পৃথ্বীৰাজ নাৰায়ণ দেৱমেছৰ নাম দেখি UPPL দলে ভয় খোৱা নাই তাহলে UPPL দলেতো ভাল পাব লাগে যে BPF দলৰ পৰা পৃথ্বীৰাজ নাৰায়ণ দেৱমেছৰ নাম পেনেল লিষ্টত আছে আৰু পাৰিলে ভগৱান পৃথ্বীৰাজ নাৰায়ণ দেৱমেছকে ইলেকশ্যন খেলিব দিয়ক, BPF হাৰক আৰু UPPL জিকি যাওক। UPPLতো সেইটোহে লাভ হ'ব। তেওঁলোকৰ নিজৰ লাভৰ কথা নাভাবি BPF-ৰ লাভৰ কথা ভাবি আছে যে ইয়াক দিলে জিকিব, পৃথ্বীৰাজক দিলে হাৰিব, প্ৰমিলাক দিলে হাৰিব। আৰে ভাই যাক দিয়ক না, এইটো BPF দলৰ নিজৰ কথা। BPF দলৰ এইটো নিজৰ ইণ্টাৰনেল মেটাৰ, এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডিচাইড কৰিব। এইটো প্ৰমোদ বড়ো ডাঙৰীয়া বা UPPL-ৰ কোনো চেলা বেলা চাংগু পাংগুইটো এইটোক ডিচাইড নকৰিব ন বাবা। তো এই বস্তুটোক UPPL দলে বঢ়িয়া কৰি দিমাগত সোমাই লওক যে আপোনালোকৰ সন্মুখত চট্টানৰ দৰে থিয় দিব পৃথ্বীৰাজ নাৰায়ণ দেৱমেছে। ইমান ধেমালি জকিঙত নল'ব চব বস্তু। আৰু আপোনালোকে যদি চব জকিং ভাবিছে তেতিয়াহ'লে লগ